Hey guys, welcome back to my new blog video. So guys, কেনে আছে আপোনালোকে আশা কৰিছো আপোনালোকে সকলোৱে ভাগৈ আছে আৰু আপোনালোকৰ দুৱাত ময়ে ভাগৈ আছো guys ফাইনালি আজিৰ পৰা এটা নতুন জাৰ্নি ষ্টাৰ্ট কৰি দিলো তো ইমান দিন ভিডিও বনাইছো তো এদিন আপলোড কৰিছো ভিডিও আৰু এক সপ্তাহ 15 দিন দিব পৰা নাই তো আজিৰ পৰা মই কন্টিনিউ ভাবে ভিডিও আপলোড কৰিম আমাৰ ধুবুৰীতে কি আছে এইবিলাক আপোনালোকক গোটেইখিনি বস্তু দেখাই দিম এটা এটা ভিডিও বনাই সো আজিৰ পৰা এটা নতুন ৰূপত ভিডিও বনাই আছো তো আপোনালোকে সাপোর্ট কৰিব আৰু ভিডিওবিলাক চাব আৰু আজি মই যাম আমাৰ ধুবুৰীত যিখিনি এপ্ৰোচ ৰোডখিনি আছে এই ৰোডখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো মোৰ লগত থাকিব আৰু চাওক আপোনালোকে এটো মোৰ ৰুম হয় তো আজি মই ৰুমত নাযাওঁ তো আজি মই যাম যেটো ৰোডত যাম ৰোড দেখুৱাবলৈ আৰু চাওক এইখন মোৰ বাইক হয় তো এইখিনি গৈ যাম আপোনালোকক দেখুৱাম ৰোডখিনি সো এইটো গেটে দি যাম বাইট কৰিম বাইকটো ফাইনালি গাইজ চাওক আমি আহিছোঁ ৰাস্তাত আৰু এইটো ৰাস্তাতে যাম আৰু হিপাকে চাওক এইটো ৰাস্তা যেটো আছে এইটো আপোনাৰ চৰঞ্চল মানুহ ইয়াতে আহি বজাৰ কৰি গৈ যায় সো এইটো ৰাস্তা দি ফাইনালি মই গৈ আছোঁ মেইন ৰোডত সো মেইন ৰোডখিনি আজি আপোনালোকক দেখুৱাই দিম সো এই মেইন ৰোডটো আমাৰ ৰুমৰ পৰা প্ৰায় 2-2.5 কিলোমিটাৰ হ'ব সো ফাইনালি আমি গৈ আছোঁ আপোনালোকক দেখুৱাবলৈ ধুবুৰীৰ মেইন ৰোডটো আৰু আপোনালোকে চাওক এইটো হক আমাৰ ধুবুৰী ঈদগামাত আটাইতকৈ ডাঙৰ ঈদগামাত হয় এইটো তো যেহেতু আমাৰ সন্মুখত মানে ঈদ আছে সেই উপলক্ষে ইয়াতে হুটা চুটা গাড়িছে মানে ঈদ উপলক্ষে ইয়াতে অলপ সাজগোজ কৰি দিব যাতে মানুহ আহি ইয়াতে ভাল পায় ভাল লাগে ঠাইটো সেই কাৰণে ইয়াতে অলপ সাজগোজ কৰিব আৰু আপোনালোকে চাওক ইয়াতে ৰোডৰ কাম কৰি আছে ৰাস্তাৰ কাম চলি আছে ধুবুৰীটো ডেভেলপ হৈ আছে উন্নত হৈছে সেইবাবে মই বাইকটো ৰখি আপোনালোকক ভিডিও কৰি দেখাই আছো চাওক কাম কৰি আছে ফাইনালি আমি এটা চাৰিগে পাইছো আৰু চাৰিগেৰ হিপাগে গৈ আমি পাম এটা সিনেমা হল মানে ধুবুৰী যেটো সিনেমা হল আছে আৰু ইফাগে যদি যাওঁতে নহয় আমি পাম মেইন টাউন ধুবুৰী যেটো টাউন আছে আৰু বাট আমি মই যাম ইটো সিধা যাম সো সিধা যেটো আমাৰ মেইন ৰোডত যাম আমি তো আপোনালোকে চাই যাওক ভিডিওটো কন্টিনিউ মই ৰোডখিনি এপ্ৰোচ ৰোডখিনি দেখুৱাই যাম তো আৰু চাওক এইটো হল আজমক ফাউন্ডেশন আপোনালোকে তো নাম শুনিছে আজমক ফাউন্ডেশনৰ বিষয়ে জানেই আপোনালোকে তো এইটো বিষয়ে আমি নকওঁ তো আমি আপোনালোকক জাস্ট ৰোডখিনি দেখুৱাই যাম তো আপোনালোকে চাই যাওক কন্টিনিউ ভাবে ভিডিওটো আৰু ইফাগে যদি যাও আমি থানা পাম ইফাগে যদি যাও আৰু যদি মই এইটো ৰোডত যাও তেনেহলে যিমান কেটা কলেজ আছে এই ম্যাক্সিমাম কলেজ ইফাগে আছে আৰু ইফাগে আদাবাৰী সাগৰচৰা ব্ৰিজৰ ইফাগে ৰাস্তাটো আৰু এইটো চাওক আমাৰ ধুবুৰী যেটো আটাইতকৈ ডাঙৰ মছজিদ হয় জামি মছজিদ সো ফাইনালি আমি এতিয়া পামি আৰু মেইন ৰোডটো गाइस फाइनली আমি পাইগো মেইন ৰোডত তো চাওক এটো হয় মেইন ৰোড ধুবুৰী মেইন ৰোড এটো হয় তো চাওক আমি হেছি ইফাল দি আহি সো ইফাল দি আপুনি যতে ততে যাব পাৰে গুৱাহাটী কলকাতা যতে যাব লাগে ইফাল দি যাব লাগে আৰু বাট আমি ইফালে না গৈ নগৈ ইফালে যাম ৰাস্তাটো দেখাই দিম গাইস ফাইনলি চাওক এইখন হল মেইন ৰোড সো আজি আপোনালোকক মই মেইন ৰোড খিনি দেখাই দিম চাওক এইটো হল ধুবুৰী টাউনৰ মেইন ৰোড হাই ৰোড এইটো ৰোডে দি আপুনি গুৱাহাটী কলকাতা যতে যাওক এইটো ৰোড দি যাব লাগিব তো আপোনালোকে ভিডিওটো কন্টিনিউ চাই যাব মই যিমানখিনি পাৰো ইমানখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাই যাওক আৰু আপনি যদি ইফালতে যায় তেনেহলে এইটো হল ধুবুৰীৰ মেইন টাউন যেটো কোৱা হয় পৰিসভা মোবাইল সবাল সব ইয়াতে বিক্ৰী কৰা হয় তো মেইন টাউন ধুবুৰীত তাতে গ'লে তো মই গৈ আছোঁ ইফালে পাৰ্কৰ ইফালে গৈ আছোঁ যেটো দেতাই দুগুনি ঘাট আছে ইফালে গৈ আছোঁ বাট আজি তো পাৰ্কত নাযাওঁ তো জাষ্ট আপোনালোকক ৰোডখিনি দেখুৱাই দিম তো নেক্সট এদিন যাম গৈ দেখাম আপোনালোকক তো আজি জাষ্ট আপোনালোকে এই ৰোডটো চাওক কেনেকুৱা ৰোড আৰু যদি মই হিপাল দি যাওঁ তেনেহলে আমি কোৰ্ট পাম কোৰ্টত না যাওঁ
গাইজ আমি যদি ইফালদি যাওঁ তেনেহ'লে আমি পাম নেতাই দুবিনি ঘাট মানে পাৰ্ক পাম বাট আজি নাযাওঁ আজিৰ কাৰণে ভিডিঅ'টো ইমানেই সমাপ্ত কৰি আছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ গাইজ থেংক ইউ